Hello students, class 9 general maths exercise 2.1 এই ভিডিওটিত মই question number 2, 3, 4 আৰু 5 এই চাৰিটা অংক কৰি দেখুৱাম। প্ৰথমতে তোমালোকে question number 2 চোৱা। solution 2 কি আছে questionটো তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা। সহগ চোৱা সহগ কাক কয় ধৰা আমি এটা ৰাখি লিখিলো 5x স্কয়াৰ বা আমি লিখিব পাৰো 4x বা আমি লিখিব পাৰো -3y। এতিয়া চোৱা ইয়াতে x স্কয়াৰৰ সহগ 5 মানে চলক ৰাশিৰ লগত যিটো সংখ্যা বা ধ্ৰুৱক চলকৰ লগত ইনটু হৈ থাকে বা গুণ হৈ থাকে সেইটো হল চলকটোৰ সহগ। গতিকে x স্কয়াৰৰ সহগ হ'ব 5, ইয়াতে x ৰ সহগ x ৰ সহগ হল 4 আৰু ইয়াতে y ৰ সহগ চোৱা এটো -3 y ৰ সহগ ইয়াতে -3 ঠিক আছে। তো সহগ তোমালোকে কাক কয় বুজি পালা। এতিয়া মই 2 নম্বৰত দিয়া চোৱা পাঁচটা অংক ইয়াত দিছে। পাঁচটা অংকৰ ক্ষেত্ৰতে আমাৰ x স্কয়াৰৰ সহগ লিখিব দিছে। তেতিয়া হলে আমি 1 নম্বৰটো কৰিছো। চোৱা 1 নম্বৰত কি আছে 2 + x স্কয়াৰ + x। ইয়াতে x স্কয়াৰৰ সহগটো আমাৰ লিখিব লাগিব। তো x স্কয়াৰৰ লগত একো সংখ্যা নাই মানে 1 এটা ইয়াত ইনটু হৈ আছে 1x স্কয়াৰ। তো ইয়াতে x স্কয়াৰৰ সহগ কি হ'ব 1 এটো आंसर। নেক্সট 2 নম্বৰটো চোৱা 2 - x স্কয়াৰ + 3q 2 - x স্কয়াৰ + x কিউব। তো এইটো চোৱা x স্কয়াৰৰ আগত এটা মাইনাস আছে তাৰ মানে এই ক্ষেত্ৰত -1 x স্কয়াৰৰ লগত ইনটু হৈ আছে। গতিকে এই ক্ষেত্ৰত x স্কয়াৰৰ সহগ হ'ব -1 এইটো आंसर। নেক্সট 3 নম্বৰটো চোৱা π/2 x স্কয়াৰ + x। এতিয়া x স্কয়াৰৰ লগত π/2 ইনটু হৈ আছে গতিকে π/2 হ'ব x স্কয়াৰৰ সহগ। এই ক্ষেত্ৰত x স্কয়াৰৰ সহগ π/2 এইটো आंसर। নেক্সট 4 নম্বৰটো চোৱা √2x - 1। ইয়াতে দুটা পদ আছে x স্কয়াৰ কিন্তু ইয়াত নাই। x স্কয়াৰ নাই অথচ আমাক ইয়াতে x স্কয়াৰৰ সহগ লিখিব দিছে। তাৰ মানে কি ইয়াতে x স্কয়াৰৰ সহগটো চোৱা x স্কয়াৰৰ সহগ যদি 0 হয় তেতিয়া হলে 0 * x স্কয়াৰ = 0 হৈ যায়। যিটো কাৰণত আমাৰ ইয়াতে x স্কয়াৰটো আমি দেখা নাই। গতিকে যদি x স্কয়াৰ ইয়াতে নাই x স্কয়াৰৰ সহগ হ'ব 0। তো 4 নম্বৰ এই ক্ষেত্ৰত x স্কয়াৰৰ সহগ 0 आंसर। নেক্সট আমি 5 নম্বৰটো কৰিম। 5 নম্বৰটো চোৱা ইয়াতে 2x - 3 * x স্কয়াৰ - 3x + 1। তো এইটোৰ x স্কয়াৰৰ সহগ উলিয়াবলৈ এইটো আমি অলপ ক্যালকুলেশন কৰি ল'ব লাগিব। 2x - 3 * x স্কয়াৰ - 3x + 1। গুণৰ বিতৰণ বিধি তোমালোকে পাইছা
বিতৰণ বিধি প্ৰয়োগ কৰিম আমি ইয়াতে টুৱাইজ এক্স দি প্ৰথমতে এইখিনিক ইনটু কৰিম নেক্সট আমি -3 দি এই গোটেইখিনিক ইনটু কৰিম তো টুৱাইজ এক্স ইনটু এক্স স্কুৱাৰ -3x প্লাছ 1 নেক্সট -3 ইনটু এক্স স্কুৱাৰ -3x প্লাছ 1 কৰিলে চোৱা ইনটুৰ ক্ষেত্ৰত তোমালোকে জানা চলকৰ যিবিলাক ঘাত সেইবিলাক যোগ হৈ যায় x ইয়াতে x টু দি পাৱাৰ 1 টুৱাইজ x মানে x টু দি পাৱাৰ 1 আৰু তাৰ লগত ইনটু কৰিছো আমি x স্কয়াৰ তেতিয়া কি হ'ব 2x ইয়াত 1 আৰু 2 প্লাস হৈ যাব যাৰ ফলত আমি পাম 2x কিউব তোমালোকে মনত ৰাখিবা যেতিয়া আমি ইনটু কৰো তেতিয়া এই চলকৰ ঘাতবিলাক যোগ হৈ যায় ঠিক আছে তো টুৱাইজ x ইনটু x স্কয়াৰ তেতিয়া হলে আমি পাম টুৱাইজ x কিউব প্লাসে মাইনাসে মাইনাস 2 ইনটু 3 আৰু x ইনটু x 2 3 যা 6 ইয়াতে x টু দি পাৱাৰ 1 ইয়াতে x টু দি পাৱাৰ 1 তেতিয়া হলে কি হ'ব x স্কয়াৰ বুজি পালা 2 ইনটু 3 হোল 6 x ইনটু x x স্কয়াৰ আৰু প্লাসে মাইনাসে তুমি মাইনাস লিখিছো নেক্সট টুৱাইজ x ইনটু 1 ইয়াতে ইটু প্লাস গতিকে আমি প্লাস লিখিম টুৱাইজ x ক 1 এৰে ইনটু কৰিলে আমি পাম টুৱাইজ x নেক্সট চোৱা -3 ইনটু প্লাস x স্কয়াৰ মাইনাসে প্লাসে মাইনাস 3 ইনটু x স্কয়াৰ তেতিয়া হলে হ'ব 3x স্কয়াৰ মাইনাসে মাইনাসে প্লাস 3 ইনটু 3 9x মাইনাসে প্লাসে মাইনাস 3 ইনটু 1 3 এতিয়া আমি ইয়াতে চোৱা যিবিলাকৰ ঘাতবিলাক একে আছে চলকৰ সেইবিলাকক আমি যোগ বিয়োগ কৰিব পাৰো তেতিয়া ইয়াত কি আছে 2x কিউব আৰু কিউব থকা ইয়াতে নাই গতিকে আমি লিখিম 2x কিউব এইটো আছে চোৱা -6x স্কয়াৰ আৰু এইটো আছে -3x স্কয়াৰ তেতিয়া হলে এই দুটাৰ মাজত আমাৰ ক্যালকুলেশন হ'ব এইটো মাইনাস এইটো মাইনাস টোটাল আমাৰ হ'ব -6 আৰু 3 9 এই ক্ষেত্ৰত আমি কি কৰো সহগ বিলাকৰ ক্যালকুলেশন খিনি কৰো বাকি চলকটো যেনেকৈ আছে তেনেকৈ লিখো -6 -3 -9 হল x স্কয়াৰ ইয়াৰ পিছত চোৱা ইটো আছে টুৱাইজ x ইটো আছে 9x প্লাস টুৱাইজ x প্লাস 9x আমি পাম প্লাস 11x নেক্সট আমাৰ আছে -3 এতিয়া আমি যেটো ৰাখি পালো সেই ৰাখিৰ ক্ষেত্ৰত x স্কয়াৰৰ সহগ কি আমি লিখিম এতেকে x স্কয়াৰৰ সহগ x স্কয়াৰৰ সহগ কি আছে -9 এইটো আনসাৰ ঠিক আছে তো এইটো তোমালোকে তুলি লোৱা মই নেক্সট 2 নম্বৰটো কৰিম সৰি 3 নম্বৰটো কৰিম ইয়াৰ পিছত দুই নম্বৰ অংকটো মই মুছি দিছো তোমালোকে লিখি লৈছা নিশ্চয় তিনি নম্বৰটো চোৱা 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ দিয়া চোৱা ইয়াতে দ্বিপদ এক পদ আৰু মাত্ৰা কাক কয় তোমালোকে জানা নিশ্চয় মই মোৰ কোৱেশ্চন নাম্বাৰ 1
যেতিয়া কৰাইছিলোঁ তাতে বীজগণিতীয় এইটো ইন্ট্ৰডাকশ্যন দিয়া আছিলে। তো সেইটো ভিডিঅ' চালে তোমালোকে নিশ্চয় মাত্ৰা, দ্বিপদ, একপদ এইবিলাক কি আগতেই পাইছা, নহ'লে মই আৰু একবাৰ ৰিকল কৰি দিছোঁ। চোৱা, দ্বিপদ বহুপদ ৰাশিবিলাকৰ যদি দুটা পদ থাকে, ধৰা 3x² প্লাছ 5x, ইয়াতে দুটা পদ আছে, গতিকে এই ৰাশিটোক আমি ক'ম দ্বিপদ ৰাশি। ঠিক আছে, এইটোক আমি ক'ম দ্বিপদ ৰাশি। ধৰা আমি লিখিলোঁ 5y³ এই ৰাশিটোত এটাই পদ আছে, গতিকে এইটো হ'ব এক পদ ৰাশি। আকৌ মাত্ৰা কাক কয়? ধৰা আমি এটা ৰাশি লিখিছোঁ 4x³ প্লাছ 3x² প্লাছ 6। চোৱা, ইয়াতে xৰ ঘাত 2 আৰু ইয়াতে xৰ ঘাত 3। এতিয়া সৰ্বোচ্চ ঘাত, ৰাশিটোৰ যিটো সৰ্বোচ্চ ঘাত কি পাইছা? 3, গতিকে সেইটোৱে হ'ব মাত্ৰা। এই ক্ষেত্ৰত মাত্ৰা হ'ব 3। ঠিক আছে, বুজি পালা নিশ্চয়। এতিয়া মই 3 নম্বৰ অংকটো কৰিম। চোৱা, 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ দিয়া। গতিকে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আমি লিখিম। 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ। চোৱা, আমি দ্বিপদ ৰাশি লিখিম য'ত নেকি মাত্ৰা 35 হ'ব। গতিকে আমি লিখিব পাৰোঁ 2x⁵ প্লাছ 3x। ঠিক আছে, তো আমি লিখিলোঁ এইটো। চোৱা, ইয়াতে দুটা পদ লিখিলোঁ আমি, আৰু এই দুটা পদৰ ইয়াতে চলকৰ ঘাত 1 আৰু ইয়াতে চলকৰ ঘাত 35। গতিকে মাত্ৰা হ'ব সৰ্বোচ্চ ঘাত যিটো 35, এইটো মাত্ৰা হ'ল, আৰু ইয়াতে দুটা পদ আছে। গতিকে আমাক কৈছিলে 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ দিয়া, তো এইটো হ'ল। ঠিক আছে, নেক্সট আমাক কৈছে 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ দিয়া। গতিকে 100 মাত্ৰাযুক্ত এটা এক পদ উদাহৰণ। এক পদ লিখিব লাগিব আৰু 100 মাত্ৰাযুক্ত হ'ব লাগিব। গতিকে মই লিখিব পাৰোঁ 5x⁴100। এটা পদ লিখিছোঁ আৰু ইয়াতে মাত্ৰা 100। ঠিক আছে, তো এইভাৱে তোমালোকৰ 3 নম্বৰ অংকটো হৈ গ'ল। এই দুটা আনসাৰ। ইয়াৰ পিছত এইটো তোমালোকে তুলি লোৱা, মই নেক্সট 4 নম্বৰটো কৰাম। এতিয়া তোমালোকে 4 নম্বৰ অংকটো চোৱা। তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। মাত্ৰা কাক কয় মই তোমালোকক অলপ আগতেই 3 নম্বৰ আনসাৰটো কৰাৰ সময়ত কৈছোঁ। গতিকে চোৱা, সলিউশন 4। প্ৰথম অংকটো আছে 5x³ প্লাছ 4x² প্লাছ 7x। আমি আনসার লিখিম, যেহেতু রাশিটোৰ সর্বোচ্চ ঘাত ইয়াতে সর্বোচ্চ ঘাত কি? ইয়াতে xৰ ঘাত ইয়াতে 1, xৰ ঘাত ইয়াতে 2 আৰু xৰ ঘাত ইয়াতে 3। গতিকে সর্বোচ্চ ঘাত 3, সর্বোচ্চ ঘাত 3। এতেকে রাশিটোৰ মাত্ৰা 3।
এইটো এনসাৰ নেক্সট 2 নম্বৰটো চোৱা কি আছে 4 minus y square ইয়াতে চোৱা y স্কয়াৰ আছে এতে চলকৰ ঘাত 2 গতিকে ইয়াতে তো এটাই চলক আছে আমি লিখিম যেহেতু ৰাখিটোৰ দুই এতেকে রাখিটোৰ মাত্ৰা দুই নেক্সট 3 নম্বৰটো কি আছে চোৱা 5t minus root 7 চোৱা ইয়াতে চলক এটাই আছে t ইয়াতে চলক এই টিৰ ঘাত কিমান 1 একো ঘাত দিয়া নাই মানে 1 গতিকে আমি লিখিম যেহেতু ৰাখিটোৰ সৰ্বোচ্চ ঘাত 1 এতেকে রাখিটোৰ মাত্ৰা নেক্সট 4 নম্বৰটো চোৱা ইয়াত আছে 3 চোৱা ইয়াতে যেটো 3 আছে ইয়াত কোনো চলক ৰাখি নাই আমি ৰাখিটোত কেৱল এটা পদ আছে এটা পদ 3 যেটো আমি এনেকৈ লিখিব পাৰো চোৱা 3x নট তোমালোকে জানা যে a নট ইকুয়াল টু 1 সূচক বিধি তোমালোকে পাইছিলা গতিকে a নট যদি 1 হয় x নট মানে কি হ'ব মই লিখিছো 3x নট মানে 3 into 1 আমি 3 পাম একেই থাকিব আমাৰ এটো আৰু যেহেতু ইয়াৰ মাত্ৰা আমি লিখিব লাগিব গতিকে আমি ইয়াত এনেকুৱা ফৰ্মত আনি ললো 3x নট হা যেটো আমি 3x নট হিচাপে লিখিব পাৰো গতিকে ৰাখিটোৰ মাত্ৰা সোয়া 3x নট x or to the power ইয়াত কি আছে ঘাত ইয়াতে 0 আছে গতিকে মাত্ৰা হ'ব 0 আছে তো এনেকৈ তোমালোকৰ 4 নম্বৰৰ 4টা অংক আছিল হৈ গল এইকেটা তোমালোকে তুলি লোৱা নেক্সট মই 5 নম্বৰটো কৰিম মুছি দিছো মই বৰ্ডটো সো 5 নম্বৰটো কি আছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰৰ
শ্ৰেণী বিভাজন কৰা আমি ক'ব লাগিব কোনটো ৰৈখিক কোনটো দ্বিঘাত আৰু কোনটো ত্ৰিঘাত তো যি ৰাশিৰ মাত্ৰা 1 এইটো হ'ব ৰৈখিক যাৰ মাত্ৰা 2 এইটো হ'ব দ্বিঘাত আৰু যাৰ মাত্ৰা 3 এইটো হ'ব ত্ৰিঘাত তো সেই হিচাপে আমি শ্ৰেণী বিভাগ কৰিম এক নম্বৰটো আছে x² + x চোৱা ইয়াতে সৰ্বোচ্চ ঘাত xৰ ঘাত 1 xৰ ঘাত 2 সৰ্বোচ্চ ঘাত 2 গতিকে তোমাৰ মাত্ৰা হল 2 গতিকে এইটো হ'ব যেহেতু মাত্ৰা 2 গতিকে এইটো দ্বিঘাত নেক্সট 2 নম্বৰটো চোৱা কি আছে x - x³ xৰ ঘাত 1 ইয়াতে xৰ ঘাত 3 গতিকে সৰ্বোচ্চ ঘাত 3 হল মাত্ৰা 3 অৰ্থাৎ এইটো ত্ৰিঘাত 3 নম্বৰটো y + y² + 4 y + y² + 4 ইয়াতে চোৱা y ৰ ঘাত 1 y ৰ ঘাত 2 গতিকে ইয়াতে সৰ্বোচ্চ ঘাত 2 অৰ্থাৎ মাত্ৰা 2 এইটো হল দ্বিঘাত নেক্সট 4 নম্বৰটো কি আছে 1 + x 1 + x ইয়াতে এটাই চলক ৰাখি আছে যাৰ ইয়াতে একো নাই মানে এইটো 1 তো এইটো কি হ'ব মাত্ৰা ইয়াৰ 1 গতিকে এইটো ৰৈখিক নেক্সট 5 নম্বৰটো চোৱা কি আছে 3t এই ক্ষেত্ৰতো চলক হল t টিৰ মাত্ৰা 1 টিৰ ঘাত 1 অৰ্থাৎ মাত্ৰা 1 মাত্ৰা 1 হলে এইটো হ'ব ৰৈখিক নেক্সট 6 নম্বৰটো চোৱা কি আছে r² ইয়াতে চলক ৰাখি r যাৰ ঘাত দিয়া আছে 2 গতিকে মাত্ৰা 2 এইটো হ'ব দ্বিঘাত আৰু 7 নম্বৰটো (7x³ চলকৰ ঘাত 3 গতিকে ইয়াৰ মাত্ৰা 3 আৰু মাত্ৰা 3 হলে এইটো ত্ৰিঘাত ঠিক আছে তেনেহলে মই এনেকৈ 5 নম্বৰ অংকটো কৰি দিলো আশা কৰো তোমালোকে বুজি পাইছা থ্যাংক ইউ